হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি এটা বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আৰু আমি এটা চেলেঞ্জ এটা লৈ আহিছোঁ। চেলেঞ্জ কি চেলেঞ্জ হ'ব সি কৈ দিব। আজি আমি কঁঠাল চেলেঞ্জ কৰিম। কঁঠাল খোৱা চেলেঞ্জ কৰিম। কঁঠাল খোৱা চেলেঞ্জ। আমি একদম ভাঙি পুৰা লৈছোঁ। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু এক কঁঠাল চঠাল ভাঙি পুৰা ৰেডি হৈছোঁ। আৰু আমি ইয়াতে দুখন থালতে মানে 40 কঁঠাল আছে। আৰু সময় থাকিব মাত্ৰ 5 মিনিট। সেই 5 মিনিটৰ সময়তে মানে যোনে মানে প্ৰথম মানে কঁঠালখিনি শেষ হ'ব সি জিকিব। আৰু যোনে 5 মিনিট শেষ কৰিব নোৱাৰিব সি মানে হাৰিব। আৰু যোনটোৱে মানে হাৰে আমাৰ দুটাৰ ভিতৰত সিয়াক এটা শাস্তি দিয়া হ'ব। আৰু শাস্তিটো এটা বেলেগ শাস্তি হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আমি এতিয়া প্ৰথম আৰম্ভণি কৰিছোঁ খোৱাটো। এইমাহ কঁঠাল খাব পাৰিবি নে ভাই? হা? এইমাহ কঁঠাল খাব পাৰিবি নে? পাৰিব লাগিব না। বেয়া কঁঠাল দেখোন মোক। ভাল কথা। 5 মিনিটটো সময়ৰ কাৰণে 5 মিনিটটো চাব লাগিব ন, সেইটো কাৰণে মই ঘড়ীটো লৈ আহিছোঁ। এয়া এতিয়া কিবা টাইম হৈ আছে। টাইমটো মই পূৰা সঠিককৈ মিলাই দিম। আমি 5 মিনিটত ৰাখি দিম। আমি ইয়াত 2 পূৰা সমানত ৰাখি দিছোঁ। এয়া পূৰা অলপমান আগুৱাই দিছোঁ বাৰু। ইয়াত 2 পূৰা লগাই দিছোঁ। এইখিনি হ'লে 5 মিনিট হৈ যাব। তো ভিডিঅ'তে হ'লে চাই থাকিব। টাইম হৈ গৈছে পূৰা। 1 2 3 গো। আৰু 4 মিনিট। 8 মিনিট ঠিক লাগে। মই বিয়া হে। কুকুৰ বিয়া হে। মই নোৱাৰোঁ আৰু মই সামৰি দিলোঁ। নোৱাৰোঁ খাবলৈ। ই পূৰা খাই আছে। ইটামান খাই আছে পূৰা খাই আছে ই। দিয়া কেনে লাগছি কঁঠালটো খাই আনি? হা? মই হাৰিলোঁ দে। মই এনেও শুনিছোঁ মই হাৰি গ'লোঁ একদম পূৰা। ল'ৰা খাব নেকি? হা? কেইমিনিট? পূৰা 4 মিনিটত পূৰা এই কাম খতম কৰি দিছোঁ পূৰা একদম। মই বাৰু নোৱাৰিলোৱে। ইটা কঁঠাল খোৱা দাদা হাৰি গ'ল। ইটা মই এটা শাস্তি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। কি শাস্তি দিয়ে আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে গম পাইছে এতিয়া শাস্তিটো কি দিম। দাদাই গৰমৰ দিন পৰিছে নহয়, 4খন কম্বলৰ তলত 5 মিনিট শুই থাকিব লাগিব। এতিয়া মই কি এতিয়া গৰমৰ দিন আপোনালোকে দেখা পাইছে। এতিয়া মই 5খন কম্বলৰ তলত মই শুই থাকিব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। 5 মিনিট সময় মই কম্বলৰ তলত শুই থাকিম। এইটো মোৰ শাস্তি। টাইম এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। তুমি যাওক। এয়া শাস্তিটো এতিয়া মই পাই গৈছোঁ। এতিয়া মই 5খন কম্বলৰ তলত শুই থাকিব লাগিব 5 মিনিট। তাৰপৰা ভিডিঅ'টো চাই থাকিব। তোমার লাহি কঁঠাল বেয়া হলে নাপাবা, লাজু নকৰিবা, মিচিং মাছা কৰি কবা কুকু দিয়া আপোনাৰ 1 মিনিট হ'ল। কুকু দিয়া আছে হাই ঐ কুকু দিয়া আছে হাই ঐ কুকু দিয়া আছে কিল 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 কিলাই দিম তোমাৰ লাহি কঁঠাল কাণ ফুলি নাক ফুলি নাভিটো দেখোন ফুলি চুলি হেনা কৰা নখ দীঘল কৰা কিজানি চিকিয়া হাঁহি গাল কি গৰম লাগছে। কি কৰে? থাক থাক।
3 মিনিট ফাইনেলি 5 মিনিট মই থাকিলোঁ গৰমত একদম পুৰা একচুৱেলি খাম চাম ওলাই গৈছে পুৰা মই থাকিব পৰা নাই হ'লেও ভাল লাগিল ভিডিঅ'টো কৰি আজি তোমাৰ কেনে লাগিছিলে ভিডিঅ'টো কৰি কেনে লাগিছে মোৰ অৱশ্যে ভালে লাগিছে ভিডিঅ'টো কৰি ভাল লাগিল আজি আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে কি কৰিবা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই বাই